গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলৈ যে পাওঁ সেই গড়গাঁৱৰ কাৰেংঘৰত আহি উপস্থিত হৈছোঁ আজি আমি স্বৰ্গদেউ শুক্লেংমুঙে প্ৰথমতে কাৰেংঘৰ নিৰ্মাণ কৰিছিল কাৰেংঘৰ আছিল স্বৰ্গদেউসকলৰ অন্যতম ৰাজপ্ৰাসাদ আৰু তাৰ পাছত সন্মুখৰ ইটাৰ গেটখন বনাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰু এতিয়াৰ যিটো তিনিমহলীয়া ঘৰ সেইটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ সিংহই আৰু শিৱসাগৰৰ অন্যতম পৰ্যটনস্থলী কাৰেংঘৰ আৰু কাৰেংঘৰলৈ শিৱসাগৰৰ পৰা নাজিৰাৰ পৰা সকলো ঠাইৰ পৰা যাতায়াতৰ লগত একেবাৰে সুবিধা নমস্কাৰ স্বাগতম জনাইছোঁ চয়নিকা মনশ্ৰীৰ অন্য এটা ভিডিঅ'লৈ আজি আমি শিৱসাগৰলৈ যাওঁ বলক আৰু শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন কাৰেংঘৰৰ পৰা এপাক আহোঁ কাৰেংঘৰ হৈছে আহোমৰ ৰাজপ্ৰসাদ এসময়ৰ শিৱসাগৰ চহৰৰ পৰা 13 কিলোমিটাৰ পূবত আছে গড়গাঁও আৰু এই গড়গাঁৱতে আছে কাৰেংঘৰ আৰু কাৰেংঘৰটোৰ তলত দুমহলা আৰু ওপৰত 5 মহলা আছিল আৰু তলৰ মহলাৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ আহিব পৰা 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল কিন্তু বৰ্তমান এই সুৰংগটো বন্ধ কাৰেংঘৰটোৰ দীঘলে 120 হাত আৰু বহলে 30 হাত 1000 অসমীয়া বাহৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল আপুনি যদি এক কথাত ক'ব বিচাৰে কাৰেংঘৰটো দেখিবলৈ কেনেকুৱা তেন্তে আপুনি ক'ব পাৰিব খুন্দত কটা কাৰেংঘৰটোৰ আৰম্ভণিতে কাঠ বাঁহৰ প্ৰকাণ্ড চাংঘৰে আছিল ইয়াক হলং বুলি কোৱা হৈছিল আৰু কাৰেংঘৰটোত 66টা স্তম্ভ আছে বুলি মীৰ জুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিছে কৈছিল আৰু এই 66টা স্তম্ভৰ বেৰ বা পৰিধি 4.5 হাতকৈ আছিল আপোনালোকে অসমৰ ঐতিহ্যপূৰ্ণ ঠাই যেতিয়া ভ্ৰমণ কৰিব তেতিয়াতো কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰলৈ আহিবই মাক বহুতে আহিছেই কাৰেংঘৰ কেনেকুৱা সেয়া বহুতেই জানেই তথাপিতো কাৰেংঘৰৰ যি নিৰ্মাণ কাৰ্য সেয়া সঁচাকৈ আচৰিত মানিবলগীয়া কাৰেংঘৰটো দেখিলে আপোনাৰ নিঃসন্দেহে মনটো ভাল লাগি যাব আপুনি সময় সুবিধা মিলাই কাৰেংঘৰলৈ আহিব কাৰেংঘৰৰ চৌহদটো বৰ ধুনীয়াকৈ অৰ্থাৎ বৰ পৰিষ্কাৰ কৰি ৰাখিছে বিভিন্ন সময়ত বিভিন্ন গছ ইয়াত মানে ফুলৰ গছ আপুনি দেখিবলৈ পাবই লিখা আছে আহোম ৰজাৰ কাৰেংঘৰ গড়গাঁও আপোনালোকে সময় সুবিধা মিলাই কাৰেংঘৰলৈ আহিব ধন্যবাদ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ধন্যবাদ